নমস্কাৰ এডিচন অসমলৈ মই সকলোকে স্বাগতম জনাইছোঁ আজি মই ত্ৰিভুজৰ কালি বিষয়ক কেইটামান অংক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আশা কৰিছোঁ এই অংককেইটা আপোনালোকক অনাগত পৰীক্ষাৰ বাবে যথেষ্ট সহায় কৰিব তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমি প্ৰথমটো অংকলৈ লৈছোঁ চাওক এটা ত্ৰিভুজৰ ভূমি 8 সেণ্টিমিটাৰ আৰু উচ্চতা 30 সেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালি কিমান হ'ব আমাৰ অপচন দিয়া আছে এটা চাওক আমাৰ ত্ৰিভুজৰ কালিলৈ এটা সৰু সূত্ৰ আছে মই সূত্ৰটো লিখি দিছোঁ এইখিনিতে সুবিধাৰ কাৰণে আপোনালোকে চাগে জানেই সূত্ৰটো হ'লে মই লিখি দিছোঁ হাফ ইনটু ভূমি পূৰণ উচ্চতা কেতিয়াবা কি হয় কেতিয়াবা আমাক এই উচ্চতাৰ সলনি কেতিয়াবা লম্ব বুলিও কয় অৰ্থটো একেটাই কেতিয়াবা উচ্চতা বুলিও কয় কেতিয়াবা উন্নতি বুলি কয় কেতিয়াবা লম্ব বুলি কয় আপোনালোকে চিন্তা কৰাৰ দৰকাৰ নাই আমাৰ সূত্ৰ একেটাই হ'ব আমি যদি চমুকৈ লিখি এনেকৈ লিখিব পাৰিম হাফ ইনটু বি ইনটু এইচ ভূমিটোৰ জেগাত বি লিখিব পাৰিম উচ্চতা বা উন্নতিৰ জেগাত আমি এইচ লিখিম ঠিক আছে একেবাৰে চিম্পল সূত্ৰ এইটো আপোনালোকে নিশ্চয় জানেই এটা মই হ'লে অকণমান দেখুৱাই দিছোঁ আপোনালোকৰ কনচেপ্টৰ কাৰণে চাওক ত্ৰিভুজ এ বি চি ত্ৰিভুজ এটা আছিলে এতিয়া এই ত্ৰিভুজটোৰ কাৰণে কি হ'ব তিনিটা বাহু আছে ইয়াৰ এই তলৰ বাহুটো ভূমি বুলি কয় য'ত ত্ৰিভুজটো ৰৈ থাকে ইয়াক ভূমি বুলি কয় এইটো ভূমি আৰু এইডাল লম্ব এতিয়া লম্ব টানি দিলোঁ ত্ৰিভুজটোৰ এই শীৰ্ষবিন্দুটোৰ পৰা এই ভূমিডালৰ পৰা লম্ব টানি দিলোঁ এই লম্বডালকে উচ্চতা উন্নতি বুলি কয় বুজি পাইছে কথাটো এতিয়া আমাক কি কৈছে চাওক এইডাল হৈ গ'ল লম্ব মই উচ্চতা বুলি লিখি দিছোঁ বাৰু উচ্চতা এতিয়া আমাক কি দিছে ত্ৰিভুজৰ কালি ল'বৰ কাৰণে কি লাগিব আমাক সদায় ভূমি আৰু উচ্চতা লাগিব এটা ত্ৰিভুজৰ কালি যদি আমি উলিয়াবলৈ বিচাৰোঁ আমাক এই দুটা বস্তু লাগিবই তাৰমানে আমাক দিয়া থাকিব দুটা বস্তু এতিয়া আমাৰ অংকটোত কি দিয়া আছে চাওক ইয়াত দিয়া আছে আমাৰ ভূমি 8 সেণ্টিমিটাৰ দিয়া আছে মানে এইটো দিয়া আছে 8 সেণ্টিমিটাৰ ভূমি আৰু উচ্চতা দিয়া আছে 3 সেণ্টিমিটাৰ এডাল 3 সেণ্টিমিটাৰ দিয়া আছে এতিয়া আমি ত্ৰিভুজটো কালি উলিয়াব লাগে এটা চিম্পল কথা আমি মাত্ৰ সূত্ৰটো ব্যৱহাৰ কৰি অংকটো কৰি দিম ঠিক আছে চাওক এতিয়া কি কৰিম হাফ ইনটু আমাৰ ভূমি দিয়া আছে কিমান 8 সেণ্টিমিটাৰ এইটো লিখি দিয়ক 8 সেণ্টিমিটাৰ ইনটু উচ্চতা দিয়া আছে কিমান 3 সেণ্টিমিটাৰ এইটো বহাই দিয়ক একেবাৰে সহজ এতিয়া কি কৰিব কটাকটি কৰিব লাগিব নহয় জানো কটাকটি কৰিলে হৈ গ'ল 2 ৰে 2 4 গুণ 8 8ৰ লগত 3 2 ৰে 2 4 গুণ 8 হ'ল 4 বাৰ হৰণ গ'ল 3 লগত 4 লগত 3টো পূৰণ কৰি দিম 4 3 গুণ কিমান হ'ব 12 সেণ্টিমিটাৰ পূৰণ কৰিলে হ'ব সেণ্টিমিটাৰ স্কোৱাৰ আমি জানো কালি সূত্ৰ যিহেতু কালি একক কি হয় সদায় সেণ্টিমিটাৰ স্কোৱাৰ বা মিটাৰ স্কোৱাৰত আহিব বা আমি যদি স্কোৱাৰ দিলে কি থাকিব বৰ্গ মিটাৰ বা বৰ্গ সেণ্টিমিটাৰ গতিকে এই এককটো কি হ'ব সেণ্টিমিটাৰ স্কোৱাৰ আৰু 4 3 গুণ 12 গতিকে আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব অপশ্যন আমাৰ বিটো শুদ্ধ হ'ব আগত আপোনালোকে অংকটো বুজি পাইছে এবাৰ হওক আমি দ্বিতীয় অংকটো লৈছোঁ এটা ত্ৰিভুজৰ কালি 30 সেণ্টিমিটাৰ স্কোৱাৰ আৰু উন্নতি 6 সেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ ভূমিৰ দৈৰ্ঘ্য কিমান হ'ব এতিয়া অংকটো আগৰ সৈতে অকণমান মিল এটা আছে নহয় জানো আপোনালোকে চাগে লক্ষ্য কৰিছে এয়া চাওক অংকটো মই অকণমান দেখুৱাই দিছোঁ বস্তুটো ধৰক ত্ৰিভুজ আছিলে আমি আগৰবাৰ কি কৈছিলোঁ আগৰ অংকত কি কৈছিলোঁ আমি আমাৰ এইডাল ভূমিৰ দৈৰ্ঘ্য দিয়া আছিলে আৰু এই উন্নতিডাল আমাক দিয়া আছিলে নহয় জানো আমি ত্ৰিভুজটো কালি উলিয়াইছিলোঁ এইবাৰ আমাক কি দিছে এইবাৰ আমাক এই উন্নতিডাল দিয়া আছে এইডাল দিয়া আছে আৰু এই ত্ৰিভুজটোৰ কালি দিয়া আছে নহয় জানো গোটেই কালিটো আমাক দি থোৱা আছে এতিয়া আমি এই বিট উলিয়াই দিব লাগে মানে ইয়াৰ বেছ কিমান হ'ব ভূমি কিমান হ'ব নহয় জানো ইয়াৰ চিম্পুল অংক চাওক আমি আগৰ সূত্ৰতে অংক আৰম্ভ কৰিম আমাৰ সূত্ৰটো কি আছিলে কালি ইজ ইকুৱেল ত্ৰিভুজৰ কালি ইজ ইকুৱেল হাফ ইনটু ভূমি পূৰণ উচ্চতা এই সূত্ৰটো আমাৰ দৰকাৰ হৈ থাকিব এইটো মনত ৰাখিব সূত্ৰটো এতিয়া আমাক কালি দিয়া আছে অংকটোত আমাক কালি দিয়া আছে কিমান 30 সেণ্টিমিটাৰ স্কোৱাৰ এটা কথা লক্ষ্য কৰিব আমাৰ যেতিয়া কালি কথা কয় তেতিয়া কি হয় তাত যিটো সেণ্টিমিটাৰ স্কোৱাৰ লাগি থাকিব আৰু যদি আমাক অকল দৈৰ্ঘ্য বুলি কয় ত্ৰিভুজটোৰ ভূমি বা উন্নতিৰ দৈৰ্ঘ্য বুলি কয় তাত অকল সেণ্টিমিটাৰ থাকিব এটা মানে সেণ্টিমিটাৰ স্কোৱাৰটো নাথাকে সেইটো লক্ষ্য কৰিব অকণমান এতিয়া চাওক কালি আমাক দিয়া আছে 30 সেণ্টিমিটাৰ স্কোৱাৰ এইটো আমি লিখি দিম 30 সেণ্টিমিটাৰ স্কোৱাৰ ইজ ইকুৱেল হাফ এইটো আহিব সূত্ৰৰ পৰা আমাৰ বিটো উলিয়াব লাগে কিন্তু বিটো আমি বি কৰি ৰাখি থ'ম এইটো আৰু এইচ কিমান আছে এইচ দিয়া আছে আমাৰ 6 সেণ্টিমিটাৰ ঠিক আছে এইটো বহাই দিছোঁ মাত্ৰ ইয়াত একো কৰা নাই মাত্ৰ মই বহাই দিছোঁ ফৰ্মুলাটোত বস্তুকেইটা বহাই দিছোঁ আনি এতিয়া আমি কি কৰিম এই দুইটো এফালে কি হৈ আছে দুইটো এফালে হৰণ আছে নহয় জানো এই দুটাৰ লগত বি আৰু 6 সেণ্টিমিটাৰ লগত দুইটো হৰণ হৈ আছে ইয়াক মই এফালে লৈ আহিম লৈ আহিলে কি হ'ব পূৰণ হৈ যাবই সেইটো আমি আগতে শিকিছোঁৱেই 36 সেণ্টিমিটাৰ স্কোৱাৰ ইনটু দুইটো এফালে গুচি আহিলে কি হ'ব পূৰণ হৈ গ'ল ইজুকেল হৈ থাকি যাব কিমান বি ইনটু 6 সেণ্টিমিটাৰ একেবাৰে চিম্পুল কথা এইটো সহজ এতিয়া কি কৰিব আমি বিটো উলিয়াব লাগে নহয় জানো আমি কি কৰিম এই 6টোক এইফালৰ পৰা এইফালে লৈ আহিম লৈ আহিলে কি হ'ব বিৰ লগত 6টো হৰণ পূৰণ হৈ আছেতো এইফালে গুচি থাকি হৰণ হৈ যাব গতিকে আমি কি কৰিম এতিয়া 30 সেণ্টিমিটাৰ স্কোৱাৰ ইনটু 2 ই ওপৰত থাকি গ'ল আৰু এইটো তললৈ গুচি আহিলে 6 সেণ্টিমিটাৰটো তললৈ লৈ গুচি আহক হৈ গ'ল ইজুকেল বি থাকি যাব এতিয়া কটাকটি কৰি দিয়ক 6 ৰে 6 5 গুণ 30 এই সেণ্টিমিটাৰটোৱে ইয়াৰ এটা কটাকটি যাব থাকি যাব কিমান 2 5 গুণ 10 নহয় জানো থাকি যাব কিমান 10 সেণ্টিমিটাৰ গতিকে কি হৈ গ'ল
বি মানটো কিমান ল'লে 10 সেন্টিমিটাৰ গতিকে আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব আমাৰ অপশ্যন এ শুদ্ধ হ'ব নহয় জানো অপশ্যন এ শুদ্ধ হ'ব ঠিক আছে এবাৰ হওক আমি খুব ধুনীয়া অংক এটা লৈছোঁ এনেকুৱা অংক পৰীক্ষাত প্ৰায় থকা দেখা যায় গতিকে অংকটো চাওক এটা সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য 2√3 সেন্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালি কিমান হ'ব ঠিক আছে এটা চাওক এটা আমাক কি বুলি কৈছে সমবাহু ত্ৰিভুজ বুলি কৈছে নহয় জানো সমবাহু ত্ৰিভুজৰ কথা কৈছে আৰু আমি জানো কি সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য সমান থাকে তিনিটা বাহু সমান থাকে চাওক বস্তুটো এনেকুৱা হ'ব এইটো সমবাহু ত্ৰিভুজ মানে কি ইয়াত তিনিটা বাহু সমান সেইকাৰণে কি হ'ব সমবাহু ত্ৰিভুজৰ তিনিটা বাহু সমান কাৰণে কি হ'ব আমাক মাত্ৰ তাত এটা বাহু দৈৰ্ঘ্য দিয়া থাকিব সিম্পল কথা আমি আগতে এনেকুৱা অংক কৰিছোঁৱে এটা চাওক আমাক কৈছে সমবাহু ত্ৰিভুজটোৰ বাহুৰ দৈৰ্ঘ্য 2√3 সেন্টিমিটাৰ তাৰমানে আপুনি বুজিব লাগিব কি ইয়াৰ প্ৰতিটো বাহুৱে কিমান হ'ব 2√3 কে থাকিব ঠিক আছে কথাটো বুজি পাইছে নিশ্চয় সমবাহু ত্ৰিভুজ বুলি কোৱাৰ লগে লগে কি হ'ব প্ৰতিটো বাহুৰ দৈৰ্ঘ্য একে থাকিব এতিয়া আমাক কৈছে এই সমবাহু ত্ৰিভুজটোৰ বাহুৰ দৈৰ্ঘ্য দিয়া আছে 2√3 সেন্টিমিটাৰ তেতিয়াহ'লে আমি এই কালিটো সুধিছে আমাক কালিটো আমাৰ কিমান হ'ব নহয় জানো সমবাহু ত্ৰিভুজৰ কালি ল'বৰ কাৰণে এটা সৰু সূত্ৰ আছে সূত্ৰটো মই লিখি দিছোঁ সেইটো মনত ৰাখিব আপোনালোকে সূত্ৰটো হৈ গ'ল এইটো অকল সমবাহু ত্ৰিভুজৰ কাৰণে ব্যৱহাৰ হ'ব এইটো মনত ৰাখিব সমবাহু ত্ৰিভুজৰ কালি কি হ'ব √3/4 ইনটু বাহু স্কোৱাৰ এইটো হৈ গ'ল সমবাহু ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ তাৰমানে কি হ'ব আমাক অকল সমবাহু ত্ৰিভুজটোৰ বাহু যদি দিয়া থাকে অকল বাহু দিয়া থাকিব তেতিয়া আমি কি কৰিম এই সূত্ৰ ব্যৱহাৰ কৰিলে আমি ত্ৰিভুজটো কালি উলিয়াই দিব পাৰিম এটা চাওক এই বাহুৰ সলনি এনেকৈও লিখিব পাৰি বস্তুটো √3/4 ইনটু এই বাহু জেগাত এও লিখি দিব পাৰি এ স্কোৱাৰ মানে এইটোৱে কি বুজাব এইটোৱে সমবাহু ত্ৰিভুজটোৰ বাহুৰ দৈৰ্ঘ্য বুজাব গতিকে এই সূত্ৰটো মনত ৰাখিব এতিয়া আমি এই অংকটো এইটো সূত্ৰতে কৰি দিম নহয় জানো কাৰণ আমাক বাহুৰ দৈৰ্ঘ্য দিয়া আছে ত্ৰিভুজটোৰ গতিকে আমি ত্ৰিভুজটো কালি উলিয়াব পাৰিম কেনেকৈ সূত্ৰটো ব্যৱহাৰ কৰি হৈ গ'ল সূত্ৰটো ব্যৱহাৰ কৰি আমি ত্ৰিভুজটো কালি উলিয়াই দিম চাওক কি কৰিব ইয়াত এ দিয়া আছে নহয় জানো এ দিয়া আছে কিমান 2√3 সেন্টিমিটাৰ এই মানে ত্ৰিভুজটোৰ বাহুৰ দৈৰ্ঘ্য দিয়া আছে এতিয়া আপুনি কি কৰিব সূত্ৰটো ব্যৱহাৰ কৰি দিয়ক এইটো সূত্ৰ ব্যৱহাৰ কৰি দিয়ক √3/4 ইনটু এ স্কোৱাৰ এইটো কি হয় এইটো সমবাহু ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ ঠিক আছে আপুনি কয় এনেকৈ মনত ৰাখিলে হ'ব আপুনি এইটো মনত ৰাখি থ'লেই হ'ল এতিয়া আপুনি মানটো বহাই যাওক √3/4 ইনটু এই জেগাত কি আহিব এই জেগাত এই মানটো বহাম 2√3 সেন্টিমিটাৰ স্কোৱাৰ ঠিক আছে এতিয়া সৰল কৰিম √3/4 ইনটু এতিয়া 2√3 স্কোৱাৰ কৰিব লাগিব বৰ্গ কৰিব লাগিব মানে স্কোৱাৰ কৰিব লাগিব এতিয়া চাওক 2√3 স্কোৱাৰ কৰিলে কি হ'ব 2 আপুনি বৰ্গ কৰক 2 বৰ্গ কৰিলে কি হ'ব 2 দুটা পূৰণ 2 বৰ্গ কৰা মানে 2 × 2 দুটা 2 পূৰণ কৰিলে কিমান হ'ব 4 হ'ব 4 লিখি দিলোঁ এতিয়া √3 স্কোৱাৰ কৰক √3 মানে কি হ'ব দুটা স্কোৱাৰ কৰা মানে √3 × √3 এতিয়া চাওক যেতিয়া ৰুট থকা বস্তু আমি পূৰণ কৰিম তেতিয়া কি ক'ব লাগিব এই ৰুট দুটা স্কোৱাৰ কৰিলে কাট খাই গুচি যায় ৰুট দুটা আপুনি কাটি দিলে হৈ গ'ল তাৰমানে ৰুট দুটা নাইকিয়া হৈ যাব কথাটো এনেকুৱা √3 আছেতো ইয়াক আমি স্কোৱাৰ কৰিছে তেতিয়া কি কৰিব এই ৰুট থকা সংখ্যা স্কোৱাৰ কৰিলে কি হয় তাৰ ৰুটটো নাইকিয়া হৈ যায় ৰুটটো আঁতৰাই দিলে হৈ গ'ল বেলেগ একো কৰিব নালাগে তো ইয়াত √3 স্কোৱাৰ কৰিলে ৰুটটো নাইকিয়া হৈ গ'লে কিমান থাকিব 3 থাকি যাব খালি এইটো পূৰণ চিন্তা দিব লাগিব খালি 4 লিখিলোঁ 2 স্কোৱাৰ কৰিলোঁ 4 হ'ল √3 স্কোৱাৰ কৰিলোঁ 3 হ'ল কিন্তু 3 আৰু 4 এটা পূৰণ চিন দিব লাগিব সেইটো দিলে সেন্টিমিটাৰ স্কোৱাৰ কৰিলে কিমান হ'ব সেন্টিমিটাৰ স্কোৱাৰ হৈ গ'ল একেবাৰে সহজ কথা এতিয়া কি হ'ব 4টোৱে 4টা কটাকটি যাব কিমান থাকি যাব 4 4 কটাকটি গ'ল 3 লগত √3 পূৰণ কৰি দিলোঁ পূৰণ কৰি দিয়ক 3 লগত √3 পূৰণ কৰি দিয়ক 3√3 হ'ল সেন্টিমিটাৰ স্কোৱাৰ গতিকে আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব অপশ্যন শুদ্ধ হ'ব অপশ্যন বি তাৰমানে ত্ৰিভুজটোৰ কালি হ'বগৈ 3√3 সেন্টিমিটাৰ স্কোৱাৰ এবাৰ আমি শেষৰ অংকটো লৈছোঁ এইটো খুব ধুনীয়া অংক চাব এটা ত্ৰিভুজৰ বাহু তিনিটাৰ দিশ 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালি কিমান হ'ব এটা আপোনালোকৰ মনটোত চাগে অকণমান খেলিমেলি লাগিছে কাৰণ আমি আগতে কৈছিলোঁ যে ত্ৰিভুজৰ কালি ল'বৰ কাৰণে আমাক কি লাগিব দিশ আৰু ত্ৰিভুজটোৰ ভূমি লাগিব আৰু তাৰ উন্নতি লাগিব নহয় জানো কিন্তু এবাৰ চাওক আমাক কি দিয়া আছে এবাৰ আমাক ভূমি আৰু উন্নতি একোৱে দিয়া নাই এবাৰ আমাক কি দিয়া আছে ত্ৰিভুজটোৰ বাহু তিনিটাৰ দিশ দিয়া আছে মানে আমাক কি কৈছে এবাৰ আমি আগতে কৈছিলোঁ কি যে ত্ৰিভুজৰ কালি ল'বৰ কাৰণে আমাক এই উন্নতিডাল লাগিব আৰু ভূমি লাগিব নহয় জানো এই বি আৰু এইচ আমাক লাগিব এইটো দৰকাৰ হ'বই কিন্তু এবাৰ আমাক সেইটো নাই দিয়া এবাৰ বিও নাই এইচো নাই এবাৰ আমাক কৈছে এটা ত্ৰিভুজ এটা আছে সেই ত্ৰিভুজটো বিষমবাহু ত্ৰিভুজ তাৰমানে তিনিটা বাহু বেলেগ বেলেগ দৈৰ্ঘ্য বেলেগ এটা 3 সেন্টিমিটাৰ এটা বাহুৰ দিশ 4 সেন্টিমিটাৰ আৰু এটা বাহুৰ দিশ হৈ গ'ল 5 সেন্টিমিটাৰ তাৰমানে ত্ৰিভুজটো বিষমবাহু ত্ৰিভুজ এই ত্ৰিভুজটো আমি কালি উলিয়াব লাগে নহয় জানো এই ক্ষেত্ৰফলটো আমি উলিয়াই দিব লাগে কালিটো কেতিয়াবা আকৌ ক্ষেত্ৰফল বুলি কয় সেইটো মনত ৰাখিব এতিয়া চাওক যদি আমাৰ এনেকৈ থাকে ত্ৰিভুজটো যদি ত্ৰিভুজটো অকল বাহু তিনিটাৰ দৈৰ্ঘ্য দিয়া থাকে তেতিয়া আমি কালি ল'বৰ কাৰণে এটা বেলেগ সূত্ৰ আছে সেইটো কয় হিৰণৰ সূত্ৰ ঠিক আছে মই সূত্ৰটো অকণমান লিখি দিছোঁ এইখিনিতে
এইটো হিৰণৰ সূত্ৰ বুলি কয়। এইটো কেতিয়া ব্যৱহাৰ কৰে যেতিয়া ত্ৰিভুজটোৰ ভূমি আৰু উন্নতি দিয়া নাথাকে বাহু তিনিটা দৈৰ্ঘ্য দিয়া থাকে তেতিয়া আমি কালি ল'বৰ কাৰণে এইটো সূত্ৰ ব্যৱহাৰ কৰিবলগীয়া হয়। চাওক বস্তুটো সূত্ৰটো এনেকুৱা দেখা টান টান লাগিব পাৰে কিন্তু মুঠেই টান নহয়। S into S minus A into S minus B into S minus C। এটা চাওক এটা ৰুট অভাৰ চিন S মানে কি হ'ল S মানে হৈ গ'ল এই ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমা। আমি ত্ৰিভুজৰ পৰিসীমা পঢ়িছিলোঁ। পৰিসীমা মানে কি আছিলে এই তিনিটা বাহুৰ যোগফল সেইটো হৈ গ'ল পৰিসীমা। যেতিয়া আমি এটা আধা কৰি দিম পৰিসীমাটো 2ৰে হৰণ কৰি দিম সেইটো অৰ্ধ পৰিসীমা হ'ব। মানে এছটোৱে কি বুজাব ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমা বুজাব। এছ মানে কি হৈ গ'ল এছ হৈ গ'ল কি আৰু বাকী এ বি চি এই তিনিটাই কি বুজাব এই তিনিটাই এই ত্ৰিভুজটোৰ বাহু তিনিটাক বুজাব। ধৰক এইটো বাহুক ধৰি লওক মই এ বুলি ধৰিলোঁ, এইটো বাহুক মই বি বুলি ধৰিলোঁ, এইটোক মই চি বুলি ধৰিলোঁ। আমাৰ ইয়াত এ জেগাত যেনিবা 3 চেণ্টিমিটাৰ আছে, বি জেগাত 4 চেণ্টিমিটাৰ আছে, চি জেগাত 5 চেণ্টিমিটাৰ আছে। কথাটো বুজি পাইছে? তাৰমানে এ বি চি তিনিটাই কি বুজাব ত্ৰিভুজটোৰ বাহু তিনিটাক নিৰ্দেশ কৰিব, বাহু তিনিটাৰ দৈৰ্ঘ্যক বুজাব। ঠিক আছে এতিয়া চাওক আমি কি কৰিম আমাৰ যিহেতু ইয়াত ভূমি আৰু উন্নতি দৈৰ্ঘ্য দিয়া নাই গতিকে আমি কি কৰিম এইটো সূত্ৰত অংকটো কৰি পেলাম। তেনে সৰু সূত্ৰ দেখাৰ অকণ ডাঙৰ ডাঙৰ লাগিব পাৰে। এতিয়া প্ৰথমতে আমি কি কৰিম আমি এছটো উলিয়াই ল'ম। মানে এই ত্ৰিভুজটোৰ যিটো পৰিসীমা আছে পৰিসীমাৰ আধাটো উলিয়াম। এতিয়া পৰিসীমা কেনেকৈ উলিয়াম পৰিসীমা মানে কি আছিলে পৰিসীমা আছিলে ত্ৰিভুজটোৰ বাহু তিনিটাৰ দৈৰ্ঘ্যৰ যোগফল। যোগ কৰি দিছোঁ কি হ'ব 3 3 4 7 7 5 12 মানে ত্ৰিভুজটোৰ পৰিসীমা কিমান হ'ব 12 চেণ্টিমিটাৰ হ'ব। লিখি লওক এইটো 12 চেণ্টিমিটাৰ হ'ল ত্ৰিভুজটোৰ পৰিসীমা। এতিয়া আমি এছ লাগিব এছ মানে অৰ্ধ পৰিসীমা। এতিয়া কি কৰিম ইয়াক 2ৰে হৰণ কৰি দিম। আমি 2ৰে যদি 12টো হৰণ কৰি দিওঁ 2ৰে 12টো হৰণ কৰিলে কিমান পাম 2 2 6 12 মানে কিমান হ'ব 6 চেণ্টিমিটাৰ অৰ্থাৎ ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমা হৈ গ'ল 6 চেণ্টিমিটাৰ। এতিয়া আমি কি কৰিম এই এছৰ জেগাত অৰ্ধ পৰিসীমা লিখি দিম আৰু এ বি চি জেগাত কি লিখি দিম এই ত্ৰিভুজটোৰ বাহু তিনিটা লিখিম। হ'ব এতিয়া মই অংকটো কৰিছোঁ ইয়াতে অলপ মই এইফালে লিখিছোঁ। এতিয়া এছ জেগাত কি লিখিম এছ জেগাত লিখিম 6 চেণ্টিমিটাৰ অৰ্ধ পৰিসীমা ত্ৰিভুজটোৰ 6 চেণ্টিমিটাৰ লিখিলোঁ ব্ৰেকেট এছ মাইনাছ এ এছটোৰ জেগাত লিখিম মই 6 চেণ্টিমিটাৰ মাইনাছ এ মানে কি লিখিম এ মানে মই এই বাহুটোৰ দৈৰ্ঘ্য লিখিম 3 চেণ্টিমিটাৰ আছে এই জেগাত এই মই 3 চেণ্টিমিটাৰ লিখিলোঁ ইনটু এছ মাইনাছ বি এছৰ জেগাত আকৌ 6 চেণ্টিমিটাৰ আহিব মাইনাছ বি জেগাত কি আহিব দ্বিতীয়টো বাহুৰ দৈৰ্ঘ্য আহিব 4 চেণ্টিমিটাৰ ইনটু এছ মাইনাছ চি এইপিনে এছৰ জেগাত লিখিলোঁ আকৌ মই 6 চেণ্টিমিটাৰ মাইনাছ চি জেগাত লিখিম 5 চেণ্টিমিটাৰ হৈ গ'ল। কথাটো বুজি পাইছে এইখিনিলৈকে? এতিয়া সৰল কৰিম এতিয়া কৰিবলগীয়া একো নাই আমি সৰল কৰি গ'লে হ'ল 6 চেণ্টিমিটাৰ তেনেকৈ থাকিব বহি গ'ল 6 চেণ্টিমিটাৰ ব্ৰেকেট মানে ব্ৰেকেট থকা মানে পূৰণ চিন বুলি বুজিব লাগিব। 6 চেণ্টিমিটাৰ আৰু 6 মাইনাছ 3 চেণ্টিমিটাৰ মাজত কি আছে ব্ৰেকেট এটা আছে মানে এইটো পূৰণ চিন ব্ৰেকেট মানে পূৰণ চিন পূৰণ দিলোঁ 6 পৰা 3 গ'লে কিমান থাকিব 3 চেণ্টিমিটাৰ থাকিব লিখি দিলোঁ ইনটু এইটো মাজত যিটো ব্ৰেকেট আছে মানে কি পূৰণ চিন আছে নহয় জানো এইটো ব্ৰেকেট মাজত পূৰণ চিন আছে 6 পৰা 4 গ'লে কিমান থাকিব 2 চেণ্টিমিটাৰ থাকিব ইনটু আকৌ পূৰণ চিন আহিব 6 পৰা 5 গ'লে থাকিব 1 চেণ্টিমিটাৰ হৈ গ'ল। সৰল কৰিলোঁ এইটো চিম্পুল কথা তোমাৰ বিয়োগ কৰি গৈছোঁ মই ইয়াত একো নাই চিন্তা কৰিবলৈ। এতিয়া কি কৰিব এতিয়া পূৰণ কৰি দিয়ক 6 3 গুণ 18 2 8 36 36 গুণ 36 মানে কিমান হ'ব এইটো 36 চেণ্টিমিটাৰ টু দি পাৱাৰ 4 এইটো টু দি পাৱাৰ 4কে লিখিলোঁ মই। ইয়াত চাওক চেণ্টিমিটাৰ কেইটা আছে 1 2 3 4টা আছে 4টা চেণ্টিমিটাৰ পূৰণ কৰিলে কিমান হ'ব চেণ্টিমিটাৰ টু দি পাৱাৰ 4 হৈ গ'ল। ঠিক আছে এতিয়া আমি কি কৰিম ইয়াৰ বৰ্গমূল ল'ম যিহেতু এতিয়া বৰ্গমূল চিন আছে এতিয়া বৰ্গমূল চিন আমি বৰ্গমূল ল'লে কি হ'ব এতিয়া 36 বৰ্গমূল কিমান 6 চেণ্টিমিটাৰ 6 নহয় জানো 36 বৰ্গমূল 6 গুণ 36 গতিকে কি হ'ব বৰ্গমূল 6 আহিব আৰু চেণ্টিমিটাৰ টু দি পাৱাৰ 4 বৰ্গমূল কিমান হ'ব চেণ্টিমিটাৰ স্কোৱাৰ। বুজি পাইছে কথাটো 36 বৰ্গমূল 6 লিখিলোঁ আৰু চেণ্টিমিটাৰ টু দি পাৱাৰ 4 বৰ্গমূল হৈ যাব চেণ্টিমিটাৰ স্কোৱাৰ। গতিকে আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব আমাৰ অপশ্যন শুদ্ধ হ'ব চি অৰ্থাৎ এই ত্ৰিভুজটোৰ কালি হ'ব 6 চেণ্টিমিটাৰ স্কোৱাৰ। গতিকে মনত ৰাখিব যদি আমাক ত্ৰিভুজ এটাৰ বাহু তিনিটাৰ দৈৰ্ঘ্য দিয়া থাকে তেতিয়া আমি হিৰণৰ সূত্ৰত কালি উলিয়াব লাগিব। আশা কৰিছোঁ আপোনালোকে অংকটো বুজি পাইছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'বোৰ ভাল পাইছে এটা লাইক কৰিব। ধন্যবাদ।